আমি আনক প্ৰায়ে সমালোচনা কৰোঁ। এইজনে এইটো কাম ভাল কৰিব নোৱাৰিলে, সেইজনে সেইটো কাম কৰিব নোৱাৰে। মুঠতে সকলো লোকৰে প্ৰায় সকলো কামতে আমি প্ৰায় সকলোৱে বিজ্ঞৰ দৰে সমালোচনা কৰোঁ। তাৰ পোনপটীয়া অৰ্থ এইটোৱেই যে আমি নিজৰ মনত একোজনকৈ সৰ্বশাস্ত্ৰ বিশাৰদ সৰ্বজ্ঞ পণ্ডিত, কিন্তু আনক যিমান সহজে সমালোচনা কৰোঁ সিমানেই সহজে কিন্তু আন এটা কাম কৰিব নোৱাৰোঁ। তাৰ বিপৰীতে সেই কাম কৰাটো হৈ পৰে আমাৰ বাবে অতি কঠিন। সেয়া হৈছে আত্মসমালোচনা, অৰ্থাৎ নিজকে সমালোচনা কৰাটো। আমি প্ৰতি মুহূৰ্ততে আনক সমালোচনা কৰিবলৈ যোৱাৰ আগতে নিজকে কেইটামান প্ৰশ্ন কৰা উচিত। আমি যদি নিজে সেই ব্যক্তিজনৰ স্থানত থাকিলোহেঁতেন, আমি কিমান নিয়াৰিকৈ সেই কামটো কৰিব পাৰিলোহেঁতেন? ব্যক্তিজনে কি পৰিস্থিতিত পৰি সেই সিদ্ধান্ত লৈছে, সেই একে পৰিস্থিতিত আমি নিজে কি কৰিলোহেঁতেন? আমি কেৱল ব্যক্তিজনক সমালোচনা কৰাৰ বিপৰীতে আন কিবা কৰিব পাৰিছোঁনে? আমি জীৱনত এতিয়ালৈকে নিয়াৰিকৈ কিবা কাম ফলৱৰ্তী হোৱাকৈ কৰিব পাৰিছোঁনে? এনে প্ৰশ্নবোৰৰ উত্তৰত যদি আমি নিজেই নিজৰ ওচৰত সৰু হ'ব লগা হয়, তেন্তে মনত ৰাখিব, আমাৰ আন ব্যক্তিক সমালোচনা কৰাৰ কোনো অধিকাৰ নাই। আৰু এটা কথা, সমালোচনা দুই ধৰণৰ হ'ব পাৰে, এবিধ সদৰ্থক আৰু আনবিধ নঞৰ্থক। লোকৰ কেৱল বেয়াবিলাক নুখুচৰি পাৰিলে গঠনমূলক সমালোচনা কৰক। দেখিব সংসাৰৰ অপ্ৰয়োজনীয় কিছু অশান্তিৰ পৰা আপুনি মুক্ত হৈছে। ৰাধে ৰাধে।